Welcome back to my channel. আৰু যিসকলে মোৰ ভিডিও নতুনকৈ চাব তেওঁলোকক কৈছো ওয়েলকাম টু মাই চেনেল হিমাচিস ফ্যামিলি। আৰু গাইজ বহুত দিন আপোনালোকৰ মাজত ব্লগ দিয়া নাছিলো, বহুত দিন ভিডিও দিব পৰা নাছিলো কিয়নো তেনেকৈ ভিডিও কৰা হোৱাও নাই আৰু অলপমান কামত বিজি আছিলো। এঠাইলৈ গৈছিলো মানে মৰিগাঁও গৈছিলো, তাৰ কাৰণে ভিডিও কৰাও হোৱা নাছিল আৰু তাত গৈ তেনেকৈ ঘূৰা ফুৰা হৈছিলে। আৰু ভিডিও কৰাটো সব জায়গাত সব ঠাইত ভিডিও কৰিব যেহেতু নোৱাৰি, তাৰ কাৰণে তাতো ভিডিও কৰাটো নহ'ল। আজি আহি গ'লো এতিয়া ডিব্ৰুগড়, আহা আজি 3 দিন হৈছে। সো তাৰ কাৰণে ভাবিলোঁ কি ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ আজি। তাতে আমাৰ ঘৰৰ এটা বিশেষ দিন, মানে দাদা আৰু বৌৰ 2 years এনিভাৰ্চাৰী। সো মোৰ ফালৰ পৰা তেওঁলোকক হেপী 2 years এনিভাৰ্চাৰী দাদা বৌ। আৰু সদায় যাতে তোমালোকৰ জীৱনটো সুখৰ হওক, হাঁহি ফূৰ্তিৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। আৰু আহিব লগা দিনবোৰো যাতে সুকলমে পাৰ হয়, সেয়াই মোৰ ফালৰ পৰা। সো আজি কিনো হৈ থাকে আপোনালোককো দেখাই থাকিম গাইজ। আৰু চাগে ৰাতি এনিভাৰ্চাৰী বুলি আমি বাহিৰতে খাবলৈ যাম, তাতে কেক চেক কাটা হ'ব চাগে। কি হৈ থাকে আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব, যিমান পাৰে মৰম দিবলৈ চেষ্টা কৰিব। আৰু কোনোৱে যদি মোৰ এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চাওক বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ, ছাবস্ক্ৰাইবটো পালে ভাল লাগে, লাইক পালে ভাল লাগে, কমেণ্ট পালেও ভাল লাগে। সো আপোনালোকে মৰম দিবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ'বিলাক আগবঢ়াই থাকোঁ। কাৰণ আপোনালোকেও চাই ভাল পাব, ময়ো এটা স্মৃতি ধৰি ৰাখিব পাৰিম, তাৰ কাৰণে। ঠিক আছে, ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক দেখাই আছোঁ আজি ডিব্ৰুগড়ৰ বতৰ, আৰু এইফালে কাম চলি আছে এটা। সো চাওক গাইজ, দেখিছে আজি এনিভাৰ্চাৰী বুলি পুৰা বিজি মেকআপত। আৰু এখেত হেল্ল' হেপী এনিভাৰ্চাৰী। Thank you. বহুদূৰ কেনে কইনো বুজাই কম অ মাজনী মোৰে মনৰ কথাবোৰ। দেখিছে গাইজ এনিভাৰ্চাৰী বুলি, ইছ কি ৰোমান্টিক গান। মা দেউতা আছে মৰমৰ। আৰু মই এনেকৈ কিনো কৰিম, ঘৰত কোনো নাই যিহেতু অকলে। মাহঁত গ'ল অফিচ আৰু এতিয়া দাদা বৌ যায় কামত। সো কিনো কৰি থাকিম, সেইটো কাৰণে এনেই ইফালৰ পৰা সিফালৰ পৰা সিফাল ঘূৰি ফুৰিছোঁ। আৰু আপোনালোককো দেখাই থাকিম কি কৰি থাকোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। সেই গাইজ, আৰু এতিয়া ইভিনিং হ'ল, ধুনীয়াকৈ দিনটো তেনেকৈ ইটো সিটো কৰোঁতে গুচি গ'ল, তাৰ কাৰণে ভিডিঅ' নকৰিলোঁ। সো এতিয়া ভাবিছোঁ আমি ওলাই যাম বুলি, মানে ক'ত যাওঁ এতিয়ালৈ ঠিৰাং হোৱা নাই, কিন্তু দেখাই থাকিম কি কৰি থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ডেক'ৰেশ্যনৰ কাৰণে বেলুন ফুলাই থৈ দিছোঁ, আৰু কেকটো যিহেতু ঘৰতে কাটা হ'ব তাৰ কাৰণে ঘৰতে ডেক'ৰেশ্যনৰ কাৰণে যোগাৰ কৰিছোঁ।
খানা আহি গ'ল এতিয়া খানাটো খাই লওঁ খাই কেনেকুৱা লাগিল খাই মজা লাগিল আৰু গাইজ মনো দফাত বহুত মন আহিলোঁ ভবা নাছিলোঁ ইমান ভাল লাগিব খাইছোঁ এতিয়া খাই এতিয়া যাওঁ ঠিক আছে সঁচাকৈ আমি যিহেতু তেনেকৈ ধাবা চাবালৈ অহা হোৱাই নাছিলে তো এতিয়া ভাবিলোঁ কি সদায়নো কি ৰেষ্টুৰেণ্টত খাই থাকিম চ' তাৰ কাৰণে আজি বহুত দিনৰ পাছত ধাবালৈ আহিলোঁ তো খাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি যাওঁ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ সকলোকে মোৰ ফালৰ পৰা গুড নাইট আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনোৱে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব ঠিক আছে বাই বাই গাইজ আৰু আজি হৈছে 15 ডিচেম্বৰ চ' তাৰ কাৰণে আজি 11 ডিচেম্বৰ ভিডিঅ'টো ইয়াৰ লগত এড কৰি দিম মানে 11 ডিচেম্বৰত আছিলে আমাৰ ঘৰৰ এটা স্পেচিয়েল ডে হয় মানে দাদাবোৰ এনিভাৰ্চাৰী হয় চ' তাৰ কাৰণে অলপ চলপ কিবা কিবি ভিডিঅ' কৰিলোঁ আৰু আজি ভাবিলোঁ যে 15 ডিচেম্বৰত এখন স্পেচিয়েল বিয়াও আছে মানে মই ভবা নাছিলোঁ বা আৰু দাদাৰ বিয়া হয় কোন বা দাদা মই আপোনালোকক দেখাম দেখিলে চিনি পাব আপোনালোকে সকলোৰে প্ৰায় চিনাকিয়ে বুলি ক'ব পাৰি ইউটিউবাৰ হয় চ' দাদা বাৰ বিয়া খাবলৈ এতিয়া ওলাম আৰু জানা নাছিলোঁ ফাৰ্ষ্টতে সেই দাদা বাৰ বিয়া হয় বুলি চ' ভাল লাগিলে আমাৰ ঘৰ ফেমিলিৰ লগত মানে চিনাকি চ' এতিয়া ৰেডি হৈ মেলি আপোনালোককো দেখাম চ' মই যদি নিজেও ওলাব নোৱাৰোঁ তো দাদা বাক আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাইজ মই কৈ থকা দাদা বাৰ বিয়া হৈছে এয়া চাওক মিছখা বা আৰু পলাশ দাৰ ৰিচিপশ্যন পাৰ্টি হয় সঁচাকৈ বহুত বেছি ভাল লাগিলে পাৰ্টিটো